নমস্কাৰ সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত 2023 বৰ্ষৰ এণ্ড ইভালুৱেশ্যনৰ ফাৰ্ষ্ট ছেমিষ্টাৰ আৰ্ট এণ্ড ক্ৰিয়েটিভ এডুকেশ্যনত যিখন কুৱেশ্যন পেপাৰ আহিছিলে সেই কুৱেশ্যন পেপাৰ এখন আলোচনা কৰিবলৈ লৈছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল আৰু ভিডিঅ'টো যদি এটা ভাল পায় তেন্তে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক তেন্তে ভিডিঅ'টোৰ মাজলৈ যাওঁ। প্ৰথমটো প্ৰশ্ন আছিলে প্ৰতিমাৰ খনিকৰ ৰূপে জনাজাত অসমীয়া কবিজনৰ নাম লিখা আৰু কবিজনৰ নাম হৈছিল চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট কুৱেশ্যন, অসমৰ কোনগৰাকী মুখাশিল্পীক 2023 বৰ্ষত পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হয়? তেওঁৰ নাম হৈছে হেমচন্দ্ৰ গোস্বামী। তেওঁ মুখাশিল্প নিৰ্মাণ কৰে আৰু তেওঁ মাজুলীৰ যিখন আমাৰ চামগুৰি সত্ৰ আছে সেই সত্ৰখন মুখাশিল্পৰ কাৰণে বিখ্যাত, তাত মুখাশিল্প প্ৰস্তুত কৰা হয়। অসমীয়া বোলছবি ইন্দ্ৰমালতীৰ পৰিচালকজনৰ নাম লিখা। ইন্দ্ৰমালতীৰ পৰিচালকজনৰ নাম জ্যোতিপ্ৰসাদ আগৰৱালা। তেওঁ পৰিচালনা কৰা আন এখন বোলছবি হৈছে জয়মতী, যিখন 1935 চনত মুক্তি লাভ কৰিছিল আৰু ইন্দ্ৰমালতী বোলছবিখনে 1939 চনত মুক্তি লাভ কৰিছিল। নেক্সট কুৱেশ্যন, সুকুমাৰ কলাৰ শৈক্ষিক মূল্যৰ বিষয়ে চমুকৈ লিখা। গতিকে ইয়াত মই অলপ উল্লেখ কৰিছোঁ। ইয়াৰ পৰা যদি আমি সুন্দৰকৈ লিখি দিব পাৰোঁ এই বাক্যকেইটাৰ ব্যৱহাৰ কৰি, তেতিয়া আমি এটা মাৰ্কছ পাবলৈ সক্ষম হ'ম। আৰু এইখিনিতে এটা কথা উল্লেখ কৰি থওঁ যে মই এই প্ৰশ্নৰ উত্তৰসমূহ বিচাৰি উলিয়াবলৈ গুগলৰ সহায় লৈছোঁ। গতিকে আপোনালোকেও যদি বিচাৰে তেন্তে গুগলত এই প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি চাব পাৰে। সুকুমাৰ কলাই কল্পনা শক্তি, সমস্যা সমাধান আৰু নতুন চিন্তাধাৰণাৰ বিকাশ ঘটায়। দৃশ্যকলা, সংগীত আৰু নাটকৰ জৰিয়তে মৌখিক আৰু অমৌখিক যোগাযোগ ক্ষমতা উন্নত কৰে। প্ৰদৰ্শন কলা আৰু সৃষ্টিশীল অভিব্যক্তিৰ জৰিয়তে আত্মসন্মান আৰু আত্মবিশ্বাস গঢ়ি তোলাত সহায় কৰে। বিভিন্ন সংস্কৃতি, পৰম্পৰা আৰু ঐতিহ্যৰ প্ৰতি সন্মান আৰু সজাগতা বৃদ্ধি কৰে। মানসিক চাপ কমায় আৰু মনৰ অনুভৱ প্ৰকাশ কৰিবলৈ সহায় কৰে। দলীয় কাৰ্যকলাপৰ জৰিয়তে সহযোগিতা আৰু নেতৃত্ব গুণৰ বিকাশ সাধন কৰে। শিক্ষাৰ্থীক সফল ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰে। গতিকে এইসমূহে হৈছে সুকুমাৰ কলাৰ শৈক্ষিক মূল্য। ইয়াৰ নেক্সট কুৱেশ্যনটো আছিলে অসমৰ ঐতিহাসিক স্থাপত্য কলাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। গতিকে স্থাপত্য কলাৰ মই ইয়াত উদাহৰণহে দিলোঁ। এতিয়া স্থাপত্য কলাৰ দুটা বৈশিষ্ট্য হৈছে যে স্থানীয়ভাৱে উপলব্ধ সামগ্ৰীৰ ব্যৱহাৰ কৰা হৈছিল আৰু আহোম যুগত যিসমূহ স্থাপত্য আছিল তাৰ বৈশিষ্ট্য হৈছে গম্বুজ আকৃতিৰ গঠন, ডোম ষ্ট্ৰাকচাৰ, অষ্টভুজ আকৃতিৰ স্তম্ভ, অক্টাগনেল পিলাৰ্ছ আৰু ইটাৰ মজবুত গাঁথনিৰ প্ৰয়োগ হৈছিল। আৰু এই স্থাপত্য কলাৰ উদাহৰণ হৈছে ৰংঘৰ, কাৰেংঘৰ, শিৱদৌল, বিষ্ণুদৌল ইত্যাদি। নেক্সট কুৱেশ্যন আছিলে এখন আদৰ্শ বিদ্যালয়ৰ দৃশ্যপট অংকন কৰা। গতিকে আপোনালোকে এই দৃশ্যপট অংকন কৰিব পাৰে বা আন এটা অপশ্যন আছিলে, সেইটো হৈছে যে স্থিৰ চিত্ৰ অংকনে ছাত্ৰ ছাত্ৰীৰ একাগ্ৰতা তথা পৰ্যবেক্ষণ ক্ষমতাৰ কিদৰে বিকাশ সাধন কৰে উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা। গতিকে ইয়াৰ উত্তৰটো হ'ব স্থিৰ চিত্ৰ অংকনে শিক্ষাৰ্থীসকলৰ একাগ্ৰতা বৃদ্ধি কৰাত সহায় কৰে, কাৰণ ইয়াত সূক্ষ্ম দৃষ্টি, আকাৰ, গঠন আৰু ছাঁ আদিত গভীৰ মনোযোগ প্ৰয়োজন হয়। এই প্ৰক্ৰিয়া অৱলোকন ক্ষমতা, ধৈৰ্য আৰু মনোযোগ শক্তি উন্নত কৰে, যিয়ে শিক্ষাৰ্থীক মনোসংযোগী হ'বলৈ সহায় কৰে। উদাহৰণ, যদি কোনো শিক্ষাৰ্থীয়ে ফলভৰ্তি এখন থাল অংকন কৰে তেন্তে তেওঁ আপেলৰ আকৃতি আৰু তাৰ ওপৰত পোহৰৰ প্ৰতিফলন একেবাৰে সূক্ষ্মভাৱে অৱলোকন কৰিব লাগিব। গভীৰ মনোযোগ প্ৰক্ৰিয়াই তেওঁক বাহিৰৰ বিভ্ৰান্তিৰ পৰা আঁতৰাই ৰাখে আৰু দীঘলীয়া সময় ধৰি একাগ্ৰতা বজাই ৰাখিবলৈ সহায় কৰে। নিয়মীয়াকৈ অঁকাৰ অভ্যাস কৰিলে শিক্ষাৰ্থীসকলে সচেতন অৱলোকন আৰু দীঘলীয়া সময়ৰ বাবে মনোযোগ দিব পৰা ক্ষমতাৰ বিকাশ কৰিব পাৰে, যি তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰতো সহায়ক হ'ব। নেক্সট আছিলে পাণ্ডুলিপি প্ৰস্তুত কৰা।
চাইল্ড লেবাৰ আৰু চাইল্ড ৰাইটছৰ ওপৰত পাণ্ডুলিপি প্ৰস্তুত কৰিবলৈ আহিছিলে। গতিকে এই দুটা বিষয়ৰ প্ৰতি যে পুনৰ পাণ্ডুলিপি প্ৰস্তুত কৰিবলৈ আহিব এনে নহয়, কিন্তু আপোনালোকে যদি পাণ্ডুলিপি কেনেদৰে প্ৰস্তুত কৰিব লাগে সেই বিষয়ে অলপ চাই যায়, গতিকে যি বিষয়ে নহওক লাগিলে আপোনালোকে সেইটো নিশ্চিতভাৱে কৰিব পাৰিব। নেক্সট কুৱেশ্যন আছিলে কলা সমন্বিতকৰণ কাক বোলে? হোৱাট ইজ আৰ্ট ইণ্টিগ্ৰেশ্যন? আৰু কলা সমন্বিতকৰণ আৰ্ট ইণ্টিগ্ৰেশ্যন describe the importance of integration of art and creative education with curricular subject at elementary level. এতিয়া কলা সমন্বিতকৰণ কি? কলা সমন্বিতকৰণ এটি শিক্ষণ প্ৰণালী য'ত দৃশ্যকলা, সংগীত, নৃত্য, নাটক আৰু সাহিত্য আদি কলাবিদ্যাৰ সৈতে পাঠ্যপুথিৰ বিষয়সমূহ সংযুক্ত কৰা হয়। এই পদ্ধতিয়ে শিক্ষাৰ্থীসকলৰ সৃষ্টিশীলতা, সমালোচনাত্মক চিন্তাশক্তি আৰু সমস্যা সমাধানৰ দক্ষতা উন্নত কৰি শিক্ষাৰ অভিজ্ঞতা অধিক অৰ্থবহ কৰি তোলে। ইয়াৰ ইম্পৰ্টেঞ্চখিনি লিখিব আহিছে। ইয়াৰ ইম্পৰ্টেঞ্চখিনি হৈছে শিশুসকলক সৃষ্টিশীল চিন্তা আৰু মুক্তভাৱে মত প্ৰকাশ কৰিবলৈ উৎসাহিত কৰে। অঁকা, সংগীত আৰু নাটকৰ দৰে হাতে কামে কৰা কাৰ্যকলাপে বিষয়বোৰ বুজি পাবলৈ সহায় কৰে, মনত ৰাখিবলৈ সহায় কৰে। ই মটৰ স্কিলছৰ উন্নত কৰে, আচলতে সূক্ষ্মপেশী আৰু স্থূলপেশীৰ বিকাশ কৰে বুলিও ক'ব পাৰি। অঁকা, কটা আৰু মূৰ্তি গঢ়াৰ দৰে কাৰ্যকলাপে শিশুসকলৰ হাতৰ সূক্ষ্মপেশীৰ বিকাশ আৰু গতি নিয়ন্ত্ৰণত সহায় কৰে। তেনেদৰে নাটক, অভিনয় বা নৃত্য কৰা এইসমূহে তেওঁলোকৰ স্থূলপেশীৰ বিকাশ কৰে। সমালোচনাত্মক চিন্তা আৰু সমস্যা সমাধানৰ ক্ষমতা বৃদ্ধি কৰে। কলাভিত্তিক শিক্ষাই শিশুসকলক বিশ্লেষণ, ব্যাখ্যা আৰু সৃজনীশীলভাৱে সমস্যাৰ সমাধান কৰিবলৈ সহায় কৰে। কলাৰ জৰিয়তে শিক্ষাৰ্থীসকলে নিজৰ ভাৱনা আৰু অনুভৱ প্ৰকাশ কৰিবলৈ সুযোগ পায় আৰু কলাই শিক্ষাক আনন্দদায়ক কৰি তোলে। গল্প, ভূমিকা অভিনয়, যাক আমি ৰোল প্লে বুলিও ক'ব পাৰোঁ, আৰু দৃশ্যকলাৰ জৰিয়তে পাঠদান অধিক আনন্দদায়ক হয়। আৰু এই কলা সমন্বিতকৰণে সাৰ্বজনীন শিক্ষাত সহায় কৰে। এটা শ্ৰেণীকোঠাত বিভিন্ন ধৰণে শিক্ষা লাভ কৰিব পৰা বা আয়ত্ত কৰিব পৰা ছাত্ৰ ছাত্ৰী থাকিব পাৰে। গতিকে বেলেগ বেলেগ শিক্ষণশৈলী আৰু ক্ষমতা থকা শিক্ষাৰ্থীসকলৰ বাবে বিষয়বোৰ বুজি পাবলৈ সহায় কৰে। ইনক্লুচিভ এডুকেশ্যনত সহায় কৰে বুলি ক'ব পাৰি। আৰু ই সাংস্কৃতিক সজাগতা বৃদ্ধি কৰে, বিভিন্ন পৰম্পৰা, ইতিহাস আৰু শিল্প সংস্কৃতিৰ প্ৰতি সচেতনতা বৃদ্ধি কৰে। গতিকে এই প্ৰশ্নখনৰ সমাধানসমূহ মই আগবঢ়াবলৈ চেষ্টা কৰিলোঁ। যদি আপোনালোকক এই ভিডিঅ'টোৱে সামান্যতম হ'লেও সহায় কৰিছে, তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু সমনীয়াৰ সৈতে শ্বেয়াৰ কৰি দিব। পুনৰ এনেধৰণৰ এটা ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ আহিছোঁ। ধন্যবাদ।